আমি আজিৰ প্ৰথম আমাৰ আজিৰ পদক্ষেপ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ। এই খটৰা সত্ৰৰ প্ৰধান আকৰ্ষণ খটৰা সত্ৰৰ তোৰণৰ সন্মুখতে এয়া ৰঘুনাথৰ পৰম ভক্ত বীৰ হনুমান। শ্ৰী ৰামচন্দ্ৰৰ পৰম ভক্ত বীৰ হনুমান, এই হনুমানৰ প্ৰতিমূৰ্তি খটৰা সত্ৰৰ তোৰণৰ সন্মুখতেই যেন ৰঘুনাথক তেওঁ ৰখিহে আছে। পৰম ভক্ত বীৰ হনুমান। আহক আমি সত্ৰৰ ভিতৰলৈ যাওঁ। খটৰা সত্ৰ আমি ভিতৰলৈ যাওঁ। এয়া ভিতৰলৈ যোৱাৰ পাক মুহূৰ্তত আমি খটৰা সত্ৰৰ মূল তোৰণ দেখুৱাইছোঁ আপোনালোকক। একচুৱেলি দিবাকৰ আমাৰ তোৰণখনো চাবলগীয়া, বৰ ওখ বৰ ডাঙৰ। এনেকুৱা তোৰণৰ নামঘৰ একচুৱেলি আমাৰ ইয়াত নাই, নহয়নে বাৰু? খটৰা সত্ৰ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ, আৰু এই সত্ৰখনৰ লগত জড়িত বিভিন্ন কাহিনী আমাৰ এই দৰং জিলাত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছে। আৰু কিতাপসমূহতো গ্ৰন্থসমূহতো এই খটৰা সত্ৰৰ ঐতিহ্যৰ বিষয়ে লিখা আছে। আৰু মোৰ সৈতে আমাৰ কেমেৰামেন দিবাকৰ ডেকা, তেখেত দিবাকৰ ডেকা কেমেৰামেন হৈ আছে। আৰু মই তেখেতৰ লগত আজি ওলাই আহিছোঁ। ফণীন্দ্ৰ নাথ মোৰ নাম। এনেকৈ আমি খটৰা সত্ৰ দৰ্শন কৰিবলৈ আহিছোঁ আৰু আপোনালোককো চিনাকি কৰি দিবলৈ আগবাঢ়ি আহিছোঁ। আহক আমি খটৰা সত্ৰৰ ভিতৰলৈ যাওঁ। আচলতে দিবাকৰ আমি খটৰা সত্ৰৰ বিষয়ে বিশেষ বহুত কিবা নাজানো হা, কিন্তু যিখিনি জানো তাৰ মাজত আমি যিখিনি জানি এতিয়ালৈকে আমি ৰঘুনাথলৈ আহোঁ, আমি ইয়াত প্ৰণাম জনাওঁ মানুহবিলাকৰ, এই ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা এগাও আহে বিভিন্ন ঠাইৰ পৰা। এই গেটটো সুন্দৰ লাগিছে, নতুনকৈ আৰম্ভ কৰিছে খটৰা সত্ৰৰ পুনৰ নিৰ্মাণ। তাৰ এই যিটো খটৰা সত্ৰৰ মূল দুৱাৰৰ এই গেটটো সুন্দৰ লাগিছে। আজি কিছুদিন আগতে সম্পূৰ্ণ হৈছে, ৰং কৰিবলৈ কিছু বাকী আছে। ইয়াৰ পিছত নিশ্চয় তেখেতসকলে ৰং কৰিব। সুন্দৰ লাগিছে। এইফালে আছে ওপৰত মহাভাগৱত, পকাৰে গুৰুৱাখন বনাইছে। 10টা খোটালি থাকে, 10টা খোটালি আছে। আমি চেণ্ডেল জোতা খুলি যাব লাগিব। জোতা খুলি আমি ভিতৰলৈ যাম। আহক আমি সত্ৰৰ ভিতৰলৈ যাওঁ। বলক। আজি ভক্তৰ সংখ্যা আনদিনতকৈ কিছু কম নেকি বাৰু? নাজানো, মই আগতে আহিছিলোঁ সৰুতে। এয়া আকৌ মানে প্ৰথম আজি অকণমান কমিছে। বিহু শেষ হোৱাৰ লগে লগেই মানে ভক্ত এতিয়া আগমন হ'ব আৰু বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান চলি আছে। তাৰ কাৰণে মানুহবিলাক ব্যস্ত হ'ব পাৰে, কিন্তু ধুনীয়া লাগিছে। আগতে আহিছিলোঁ আমি এই সৰুতে পৰীক্ষা চলি থাকোঁতে, মানে পাছ কৰিবৰ কাৰণেহে প্ৰভু এইবিলাক খটৰা সত্ৰত মানে ইয়াতে আমি আহিছিলোঁ। তেনেকুৱা আহিছিলোঁ আগতে। এতিয়া কিন্তু বহুত দিনৰ মূৰত আহিছোঁ আমাৰ ওচৰৰে সত্ৰ। সুন্দৰ। বলক আমি খটৰা সত্ৰৰ ভিতৰলৈ যাওঁ, ৰঘুনাথক প্ৰণাম জনাওঁ। তাৰপিছতে আৰু আমাৰ সন্মুখত আছে গুৰু আসন। এখন আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিত আমাৰ এয়া গুৰু আসনত আমি সেৱা লওঁ। তাৰপিছত খটৰা সত্ৰ আমাৰ মূল মণিকূটলৈ যাওঁ। মণিকূটত আছে ৰঘুনাথৰ মূৰ্তি। তেনেকুৱা বহুকেইটা মূৰ্তিয়েই আছে চাবলগীয়া। গোবিন্দ আটাৰ আচলতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য গোবিন্দ আটা, মহাপুৰুষ মাধৱদেৱ। এই গোবিন্দ আটাই এই মন্দিৰটো নিৰ্মাণ কৰিছিল মহাপুৰুষ মাধৱদেৱৰ অনুমতি লৈ। মাধৱদেৱে তেখেতক পৰামৰ্শ দিছিল যে এই অঞ্চলতো এখন সত্ৰ স্থাপন কৰা হওক আৰু ধৰ্মৰ কথা মানুহক শুনোৱা হওক, ঈশ্বৰ ভক্তি, ভগৱানৰ প্ৰতি ভক্তি মানুহৰ আগত দাঙি ধৰা হওক আৰু মানুহখিনিক উদ্বুদ্ধ কৰা হওক যে ধৰ্মই মূল। আৰু সেই উদ্দেশ্য আগত ৰাখি এইখন গুৰু আসন আমি প্ৰণাম জনাওঁ, হৰিনাম কীৰ্তন কৰোঁ। কেইবাশলপীয়া এই গুৰু আসনখন আমি সৰুৰে পৰা দেখি আহিছোঁ। আমি আমাৰ ঐতিহ্যমণ্ডিত এই খটৰা সত্ৰৰ মণিকূটৰ ভিতৰলৈ যাবলৈ আগবাঢ়িছোঁ। মণিকূটৰ ভিতৰত আমি বিগ্ৰহ আছে, আমি প্ৰণাম জনাম। তাৰ আগে আমি লগ পাইছোঁ আমাৰ এই খটৰা সত্ৰৰ আটাইতকৈ পুৰণি কৰ্মী
তেখেতে আমাৰ ইয়াত গ্ৰন্থসমূহ মানুহৰ আগত দাঙি থৈছে, গ্ৰন্থসমূহ বিক্ৰী কৰে ইয়াত। কোনোবা ভক্তপ্ৰাণ ৰাইজৰ যদি ইচ্ছা হয় ইয়াৰ পৰা গ্ৰন্থ সংগ্ৰহ কৰিব পাৰে। কিছু কথা আমি জানিলোঁ বাৰু এই সত্ৰৰ বিষয়ে। কিছু কথা আমি জানিলোঁ এখেতৰ পৰা। এখেতে কি কয় আমি শুনো, আহক। নমস্কাৰ। দেউতা, এই সত্ৰখনৰ বিষয়ে আপোনাৰ পৰা আমি জানিব খুজিছোঁ, এই সত্ৰখন কেনেকৈ স্থাপন হৈছিল, কেতিয়া স্থাপন হৈছিল, আৰু ইয়াৰ মাহাত্য সম্পৰ্কে আপুনি যি জানে আমাক কওক। এই সত্ৰখন প্ৰতিষ্ঠা হয় 1568 খ্ৰীষ্টাব্দত। তেতিয়া গুৰু দুজনাই স্থাপিত কৰা নাছিলে। মাধৱদেৱৰ প্ৰিয় শিষ্য গোবিন্দহঁতে, নেচাকনা গোবিন্দহঁতে, তেওঁ আহি এটা সত্ৰ প্ৰতিষ্ঠা কৰিব আহিল। অহাত ইয়াৰ মানুহখিনি এতিয়া সত্ৰখন প্ৰতিষ্ঠা কৰিব দিয়া নাছিলে। ধৰি লওক কামিকা মানিকৰ জংঘল কাটি এতিয়া কি মাটিটো সৰ কৰিব আছিল, তেওঁক মানে তিৰস্কাৰ কৰে আৰু বহুত ইয়াৰ মানুহৰ তীৰতে। তেতিয়া গোবিন্দহঁতে ভাবিলে নহয়, ইয়াতে সেৱা আৰু ভগৱান আহিব, ভগৱানৰ আমি স্থলী এখন বনাওঁ, নামঘৰ। গতিকে এইখিনি অনুমতি মই বিচাৰিছোঁ। তেতিয়া তেওঁলোকে নিদিয়ে ইয়াৰ মানুহখিনি, নাই নোৱাৰা ইয়াত নোৱাৰা, ভগৱান কৰিছে মোক দেখুৱাই দিব লাগিব, তেতিয়া আমি সত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব। এই প্ৰশ্নটো কোনে কৰিছিলে? এই সৎবিলাকে যিজন যি সৎ আছিলে আগতে, সেই মানুহবিলাক অতীতৰ মানুহবিলাকে, সেই 1568 খ্ৰীষ্টাব্দ চনৰ মানুহবিলাকে। গতিকে গোবিন্দহঁতে ভাবিলে ঠিক আছে বাৰু, ভগৱান মই দেখুৱাই দিম, কিন্তু মই নামঘৰ এটা জুপুৰি এটা বান্ধি লওঁ। তেতিয়া তেওঁলোকে ঠিক আছে, তুমি যদি নামঘৰ দেখুৱাই দিব পাৰা, ভগৱান দেখুৱাই দিব পাৰা, তেতিয়া নামঘৰ বান্ধা। তেতিয়া গোবিন্দহঁতৰ ওচৰত তেওঁ নামঘৰ এটা বান্ধি গোবিন্দহঁতে মাধৱদেৱৰ ওচৰত গ'ল। মাধৱদেৱ গুৰুজনাৰ ওচৰত বৰপেটা এই ক'লে বাপ, মই ডাঙৰ কথা হ'ল বোলে কি, তাৰ মানুহবিলাক এতিয়াও অসুৰৰ স্বভাৱৰ নিচিনাই আছে, পৰিৱৰ্তন হোৱা নাই। তেওঁলোকে সত্ৰ পাতিব দিয়া নাছিল, কিন্তু মই তেওঁলোকক ভগৱান দেখুৱাই দিব লাগে, এতিয়া ভগৱান মই নিব আহিছোঁ। এই দুই তেতিয়া মহাপুৰুষ বুদ্ধিয়ক আছিল। মাধৱদেৱ গুৰুজনে ভাবিলে এই বিগ্ৰহ চাৰিটা দি পঠিয়াল, এই ৰাম লক্ষ্মণ সীতা হনুমান, এইকেইটা আনিছিল অযোধ্যাৰ পৰা। তাত ৰামলীলা কৰিছিল। শংকৰদেৱ মাধৱদেৱ দুয়োজনা মিলি এই মূৰ্তিকেইটা আনি তাতে উৎসৱ কৰিছিল, ৰামলীলা কৰাৰ সেই মূৰ্তিকেইটা ইয়ালৈ লৈ আহিল। কেনেকৈ আনিছিল? নাৱেৰে আনিছিল। নদীটো এইফালেহে গৈছিল, এই নাৱৰ দোকানবিলাক যে আছে, নদীটো ইয়াতে আহিছিল, তালৈ গৈ নাৱৰে আনিছিল তাৰ পৰা। আনি ইয়াতে আনি প্ৰতিষ্ঠা কৰি ৰাতি নাম মানে নানানটা বাদ্য বাজনা লৈ নাম কীৰ্তন আৰম্ভ কৰিলে, ভাওনা হ'ল। এতিয়া আমাৰ ইয়াত বহুত বাদ্য আছে, সৰুৱা বাদ্য, এই বাদ্যবিলাক বজাই দেখুৱালে। তেতিয়া সৎকেইজন আহিল, মানুহবিলাক আহিল আৰু কি বোলে চাবলৈ যাওঁ, কিনো ভগৱানো ক'ত আছে আমি চাওঁ যাওঁ। তেতিয়া আঁতৰ ভিতৰত ক'ত ভগৱান দেখুৱাই দিয়া, বোলে আহা, সেইকেইজন ভগৱান ভিতৰত আছে, বহি আছে। তেওঁলোক ভাবিলে হয়ে ভগৱানে কৰি আনিব, ধুনীয়া আছিল। এতিয়া ভগৱানৰ ওচৰত তেওঁলোকে টুকি কৰি গোবিন্দহঁতে ওচৰত শৰণ ল'লে। সেই সৎ চাৰিজন সতে গোবিন্দ আছে ওচৰত শৰণ ল'লে। তেতিয়া সৎ হৰা গৈছে খতৰা হ'ল নামটো। তেতিয়াৰ পৰা খতৰা হ'ল, খত হৰণ কৰিলে, হৰণ কৰাৰ পিছত খতৰা। দেউতা, আপোনাক পৰিচয়টো আমি লোৱাই নাই, আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী চন্দ্ৰকান্ত মহন্ত, গাঁও বামুণিয়াৰ, প্ৰস্তাৱিত আমি। আৰু আপোনাৰ পৰা জানি আমি ভাল লাগিল কথা। আমাৰ ভাল লাগিল, আমি বহুত নজনা কথা আপোনাৰ পৰা গম পালোঁ। ভগৱান সদায় বিশ্বাসতে চলে। মই যদি একোটা টকা বিশ্বাস কৰোঁ, সেইটো এটা ভগৱান। গতিকে আগৰ মানুহখিনিয়ে যেতিয়া ভগৱান বুলি ভাবিলে, সেইকাৰণে তেওঁলোক আজি ভগৱানে হৈ থাকে। এয়া আমি আগবাঢ়িছোঁ পুনৰ প্ৰসাদ ধোৱা পুখুৰীলৈ। খটৰা সত্ৰৰ এক বিশেষ আকৰ্ষণ প্ৰসাদ ধোৱা পুখুৰী আমি দৰ্শন কৰিম। আমি আহি আছোঁ প্ৰসাদ ধোৱা পুখুৰীলৈ, সত্ৰখনৰ অন্যতম আকৰ্ষণ। প্ৰসাদ ধোৱা পুখুৰী বুলি কয় নেকি? প্ৰসাদ ধোৱা পুখুৰী বুলি কয়। ইয়াত প্ৰসাদ ধোৱাই, আৰু ইয়াত কাছ আছে, কাছ ডাঙৰ ডাঙৰ মাছো আছে। দশৰাৰ্থীবিলাকে ইয়াত মুড়ি বা আখৈ যদি ছটিয়াই দিয়ে, তেনেহ'লে এই কাছবিলাক উঠি আহে। আমি দেখিবলৈ পাওঁ কাছ। আজি তলত আছে নেকি, দৰ্শনাৰ্থীৰো ভিৰ কম, সেই হিচাপে নাই দেখোন। কিজানি কাছকেইটা তলত আছে।
কাছ আছিল আগতে আমি কাছ মাছ আগতে নহয় এতিয়াও আছে হা? ডাঙৰ ডাঙৰ মাছ আছে ইয়াত কাছ আছে যথেষ্ট কাছ আছে হয়তো ঠাণ্ডাৰ কাৰণে হ'ব পাৰে বা দৰ্শনাৰ্থীৰ ভিৰ কম হোৱাৰ কাৰণে ইয়াত হয়তো ল'ৰা ছোৱালীবিলাকে আখৈ বা তেনেকুৱা খাদ্য বস্তু ইয়াত দিয়া নাই সেইকাৰণে ইয়াত উঠি অহা নাই আৰু ধৰ্মপ্ৰাণ ৰাজ্যলৈ এটি গুহাৰি আমাৰ এই খটৰা সত্ৰখন ঐতিহ্যপূৰ্ণ খটৰা সত্ৰখনলৈ আপোনালোকৰ আহক আৰু আমাৰ এই সত্ৰখন দৰ্শন কৰি আপোনালোকৰ মন আপ্লুত কৰক এই মিস্ত্ৰী তেখেতসকল লাগি আছে আমাৰ সত্ৰখনৰ নিশ্চয় নতুন কিবা কাম হাতত লৈছে পৰিচালনা সমিতিয়ে কি বনাইছে পিছফালে গুদাম ঘৰ বা এনেকুৱা হ'ব নেকি অতিথিশালা বনাই আছে ঠিক আছে বাৰু এখন খটৰা সত্ৰ B.Ed কলেজ খটৰা সত্ৰৰ B.Ed কলেজ খটৰা সত্ৰৰ B.Ed কলেজ ইয়াত স্থাপন হৈছে ইমান সুন্দৰ পৰিৱেশ নহয় দিবাকৰ বৰ ধুনীয়া পৰিৱেশ আচলতে ইয়াত এখন খেলপথাৰ বুলিও ক'ব পাৰি নহয়নে আৰু ইয়াত আমাৰ যেতিয়া খটৰা সত্ৰত পাছতি উৎসৱ হয় পাছতি উৎসৱ খটৰা সত্ৰৰ এক বিশেষ আকৰ্ষণ বিশ্বকৰ্মা পূজাৰ পাছতি মহোৎসৱ আমি এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ যে আমাৰ অসমৰ বিভিন্ন ঠাইত থকা মঠ মন্দিৰ সত্ৰসমূহৰ লগতে প্ৰকৃতিৰ বিভিন্ন ধৰণৰ ৰহস্য ইয়াৰ পৰা আপোনালোকে গম পাব যে আমাৰ অসমৰো চুকে কোণে গাঁৱে ভূঞে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ চাবলগীয়া বস্তু আছে দৰ্শন কৰিবলগীয়া মঠ মন্দিৰ আছে সত্ৰ আছে তাৰ লগতেই আপোনালোকৰ আমোদৰ কাৰণে খটৰা সত্ৰৰ বিশেষ আকৰ্ষণ এটি ময়ূৰ চৰাই আপোনালোকে দৰ্শন কৰিবলৈ পাব চাবলৈ পাব বৰ সুন্দৰ হা ধুনীয়া লাগিছে না মানে এই ময়ূৰ চৰাইৰ লগত আমাৰ খটৰা সত্ৰৰ ইতিহাসো জড়িত আছে ময়ূৰটো ইয়াত কেনেকৈ আহিল আৰু বিভিন্ন ঠাইৰ পৰা যেনেকৈ ধৰক আমাৰ পৰ্যটনস্থলীবিলাকত ৰাইজৰ আমোদৰ কাৰণে মানুহৰ নহয় ইয়াতে মই গম পোৱা মতে মানে এই ৰাজাগড়ত ময়ূৰৰ কণী ৰাজাগড়ৰ পৰা কণীটো আনি ইয়াতে হাঁহত মানে উমনি দিয়া মানে জন্ম দিয়া হৈছে ময়ূৰ চৰাই তেনেকুৱা হ'ব পাৰে মই কথাটো মই শুনা মতে আৰু ভালদৰে মই গম পোৱা নাছিলোঁ আপোনালোকৰ মুখৰ পৰা গম পোৱা ভাল লাগিল কিন্তু আমাৰ ইয়াত মানে কি খটৰা সত্ৰত আমাৰ বিশেষ আকৰ্ষণ আগতে হৰিণা আছিলে ইয়াত তাৰপিছত এয়া ময়ূৰ চৰাইও এনেকৈ ৰখা হয় ৰাইজ আকৰ্ষণৰ কাৰণে ভাল লাগে পৰিৱেশটো বিভিন্ন ঠাইৰ পৰা অহা দৰ্শনাৰ্থীসকলে এই ময়ূৰ চৰাই চাবলৈ পায় তেওঁলোকৰ মনটো ভাল লাগে আৰু লাৰি চালে কি পাব নেকি লাৰি চাব পাৰি লাৰি চালে এই হেৰি কিবা খাদ্য দিব লাগিছে নে খাদ্য ময়ূৰ চৰাই কি খাদ্য খায় মই নাজানো আচলতে নাজানো কোমল ঘাঁহ সিহঁতক আমনি কৰিব নালাগে আমনি কৰিলে বেয়া পায় বনৰ উৰি ফুৰা পশু পক্ষী আমনি কৰিলে চকুত ফুটি দিব পাৰে নে কি বাৰু বোলে আমি আগবাঢ়ি যাওঁ নহ'লে চকুত মাৰি দিব দেই চকুত মাৰি আহি আছে ৰ'ব পিছে যাব নেকি আমাৰ লগত আচলতে আজি এনেকৈ আমি খটৰা সত্ৰলৈ আহি খটৰা সত্ৰ দৰ্শন কৰি খুবেই ভাল লাগিল আৰু এই খটৰা সত্ৰখনৰ বিষয়েও আমি বহুখিনি কথাই জানিব পাৰিলোঁ আমি ৰাইজকো জনাবলৈ পাৰিছোঁ গতিকে ইয়াৰ মাজেদি আমাৰ ৰাইজে আমাৰ এই সত্ৰখন দূৰ দূৰণিৰ পৰা যেনেকৈ আহে অনাগত সময়তো আহক সমূহ ৰাইজক আমি স্বাগতম জনাইছোঁ আমাৰ খটৰা সত্ৰলৈ তেওঁলোকে খটৰা সত্ৰ দৰ্শন কৰিবলৈ আহক আৰু বিশেষকৈ বছৰৰ 12 মাহে আহিব পাৰে আমাৰ ইয়াত ডাঙৰ পাছতি মহোৎসৱ হয় সেই পাছতি মহোৎসৱত যদি আহে তেনেহ'লে নিশ্চয় খটৰা সত্ৰৰ জাকত জিলিকা এটা ৰূপ জাক জমকীয়া এটা ৰূপ আপোনালোকে দেখিবলৈ পাব আৰু ইয়াকে কৈ সমূহ
ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি আমি আজিৰ এই ভিডিঅ' ৰেকৰ্ডিংখিনি সামৰিছোঁ। নমস্কাৰ।